আজি এটা বৰ ভাল টপিকৰ পৰা আলোচনা কৰিবলৈ ওলাইছোঁ। টপিকটো আপোনালোকে বৰ ভাল পাব। প্ৰথম কথা হৈছে যে আমি কেনেকৈ ৰাইচ মিল মানে ৰাইচ মিল আল্ট্ৰা মেক্স ৰাইচ মিল কেনেকৈ আমি হেৰি কৰিব লাগে সেইটোৰ পৰা আলোচনা কৰিম। বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো। প্ৰথমতে মই এই ভিডিঅ'টোত মানে এইটো বনাইছোঁ মেক্স বা আল্ট্ৰা মেক্স ৰাইচ মিলত ডিফাৰেঞ্চটো কি, কেনেকৈ বহু বছৰলৈকে শক্তিশালী কৰি ৰাখিব পাৰি, ব্ৰেকডাউন কেনেকৈ কমাব লাগে, দৈনিক উৎপাদন আৰু আয় কেনেকৈ বঢ়াব লাগে, এইটোৰ ওপৰত আমি এটা আলোচনা কৰিম। বহু মানুহে ভাবে যে মেচিন চলিলে মানে ঠিক হৈ আছে, কিন্তু এইটো বাস্তৱ সৰু এটা ডাঙৰ ভুল। ঠিক আছে, ইয়াৰ কাৰণে এটা সৰু ভুল, 2-3 ঘণ্টা মেচিন বন্ধ, একদিন উৎপাদন নষ্ট হ'ব আৰু পইচা ক্ষতি হ'ব। মেক্স বা আল্ট্ৰা হৈছে হাই পাৱাৰ মেচিন। এইটো যদি মেচিন কেয়াৰ নাপায় তেন্তে শক্তিশালী মেচিনো দুৰ্বল হৈ পৰিব। সেইকাৰণে সেই মেচিনটো কেনেকৈ ৰাখিব লাগে, কেনেকৈ ধুনীয়াকৈ হেৰি কৰিব লাগে তাৰ ওপৰত আগতো এবাৰ বনাইছোঁ, কিন্তু আৰু এবাৰ ধুনীয়াকৈ বনাই দি আছোঁ। কেমেৰা বেল্টৰ ফালে কি হ'ব, প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে বেল্ট টেনশ্যন। বহু মানুহে দুটা ভুল কৰে, বেল্ট বেছিকৈ টানে আৰু বেল্টটো বেছি ঢিলা কৰি দিয়ে। এই দুইটা ভুল বৰ ধুনীয়াকৈ কেয়াৰ কৰিব। ঠিক আছে, বেছি টানা হ'লে বিয়াৰিং গৰম হ'ব, পলি ক্ষতি হ'ব, মটৰ বা ইঞ্জিন চাপত পৰিব, মানে বেছি গৰম হ'ব, বিয়াৰিং গৰম হ'ব। তাৰপিছত লাহে লাহে গৈ এইটো আৰু বেছি অনিষ্ট হ'ব। বেছি ঢিলা হ'লে কি হ'ব, পাৱাৰ সঠিক নাপাব, ভাইব্ৰেশ্যন বাঢ়িব, ৰাইচ পলিচ ভাল নাহিব। ঠিক আছে, কিমান গুৰুত্বপূৰ্ণ কথা চাওক এইটো। ঠিক আছে, সঠিক নিয়ম হৈছে যে বেল্টটো আঙুলিৰে অলপ চাপ দিলে অলপ কৰিব লাগে, কিন্তু ঢিলা উচিত নহয়, মানে ঢিলা ৰাখিব নালাগে। ঠিক আছে, সৰু এডজাষ্টমেণ্ট কৰিব লাগে, ভাইব্ৰেশ্যন কমাব, চাউণ্ড কমিব, মেচিন লাইফ বহুত বাঢ়িব। এই সৰু এটা মেইনটেনেঞ্চৰ কাৰণে। সেইকাৰণে মেইনটেনেঞ্চটো বৰ ইম্পৰ্টেণ্ট। আৰু বেল্টৰ কাহিনীটো মই এইটো থুলমূল ক'লোঁ, আৰু আপোনালোকে এইটো বস্তু কেয়াৰ কৰিব। আৰু যিসকলে মেচিন লয়, যিহেতু আমি মাহত ট্ৰেইনিং দিওঁৱেই, প্ৰতি 28 কাষ্টমাৰৰ লগত আমাৰ ভিডিঅ' কলিং মিটিং হয়। এইটো 2 বছৰলৈকে আমাৰ থাকিব, প্ৰতি মাহে মাহে ছাপোৰ্ট থাকিব, কি প্ৰব্লেম হৈছে, কি প্ৰব্লেম হোৱা নাই। আৰু এইটো আমি খালি মেচিন বেচাটোৱে নহয়, ছাৰ্ভিচিঙৰ ওপৰতহে আমি বেছি গুৰুত্ব দিওঁ। মেচিনটো যোনে ল'ব তাৰপিছত কি ছাৰ্ভিচ পাব। দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ইঞ্জিন অইল। বহু মানুহে কয় যে অইল চলিব, এটা ডাঙৰ ভুল। অইল ব্যৱহাৰ কৰিলে ইঞ্জিন গৰম হয়, ফিউল খৰচ বাঢ়ে, ষ্টাৰ্ট সমস্যা আহে। সঠিক অইল মানে হৈছে স্মাৰ্ট ষ্টাৰ্ট হ'ব, কম চাউণ্ড হ'ব, ইঞ্জিন লাইফ বেছি যাব। চাইছেনে? এবাৰ আপোনালোকে এইটো হেৰি কৰি লওক, স্ক্ৰীনশ্বট মাৰি লওক। তাৰপাছত শেষত ইঞ্জিনটো এই অইল সঠিক কৰি ৰাখিলে স্মাৰ্ট ষ্টাৰ্ট হ'ব, কম চাউণ্ড হ'ব, ইঞ্জিন লাইফ টাইম যাব। গ্ৰীষ্মকাল বা শীতকালত কেনেকৈ অইল ব্যৱহাৰ নকৰিলে ভাল। মই সদায় কওঁ যে অইল বচাব নাযাব, কাৰণ অইল বচালে শেষত ইঞ্জিনটো ডাঙৰ খৰচ আহি পৰে। ঠিক আছে, এতিয়া আহোঁ আমি নিয়মটো, যিটো মই সকলো মেক্স কাষ্টমাৰক কওঁ। প্ৰতি সপ্তাহ 10 মিনিট চেকিং লিষ্ট দিছোঁ। 5টা বিষয়: বেল্ট, বিয়াৰিং, চাউণ্ড, পুলি এলাইটমেণ্ট, ডিজেল ফিল্টাৰ, লছ, নোট, বল্ট, এইবিলাক চাব। মই স্পষ্টকৈ কওঁ যে মই 10 মিনিটত চেক নকৰিলে 10 দিন মেচিন বন্ধ থাকিব পাৰে। চাওক, স্পষ্টকৈ কৈছোঁ মই, 10 মিনিট যদি আপোনালোকে চেক নকৰে
মেচিনটো লোৱাৰ পাছত বিশেষকৈ আমাৰ যিসকল কাষ্টমাৰ আছে মেচিনটো ল'লে কিন্তু 10 মিনিটত সেইখিনি চেক নকৰে, 10 দিন এইটো মেচিনটো বন্ধ হৈ থাকে, যাৰ কাৰণে বৰ সমস্যাত আহে। এইটোৱে ৰিপেয়াৰ নহয়, এইটো হৈছে প্ৰব্লেম, আগতে বন্ধ কৰা ছিষ্টেম। ঠিক আছে, এতিয়া এডভান্স মেইনটেনেঞ্চ মানে হৈছে মেচিনটো মেক্সিমাম আউটপুট লৈ আনা। ঠিক আছে, এডভান্স মেইনটেনেঞ্চ মানে যিমান মেইনটেনেঞ্চ কৰিব সিমান মেচিনটো আউটপুট লৈ আহিব, মানে তাৰ প্ৰডাকশ্যনটো ভাল আহিব। ঠিক আছে, যেতিয়া বেল অইল এলাইনমেণ্ট ঠিক থাকে, ৰাইজ ব্ৰেকিং কমে, মানে ৰাইজ ভাঙা ভাঙি কমে, পলিচ ভাল হয়। ঠিক আছে, কেপাচিটি বাঢ়ে, মানে একে সময়তে অধিক ধান মিলিং হ'ব, অধিক ৰাইজ হ'ব, অধিক লাভ হ'ব। ঠিক আছে, এইটোৱে হৈছে প্ৰ' মেক্স বা আল্ট্ৰা প্ৰ' ট্ৰু পাৱাৰ আনলক কৰা নিয়ম, ঠিক আছে, এতিয়া মই আৰু এটা ডাঙৰ কথা কওঁ যে মেচিন কেয়াৰ মানে মেচিনৰ মৰম কৰা নহয়, মেচিন কেয়াৰ মানে নিজৰ আয় সুৰক্ষিত কৰা। ঠিক আছে, যিমান কম ব্ৰেকডাউন তিমান বেছি ৱৰ্কিং ডে, যিমান বেছি ৱৰ্কিং ডে তিমান বেছি মান্থলি ইনকাম। ঠিক আছে, সেইকাৰণে স্মাৰ্ট অনাৰ আৰু নৰ্মেল অনাৰৰ ফৰক মানে ডিফাৰেঞ্চটো স্পষ্ট হৈ যায়। যিবিলাক স্মাৰ্ট মানুহ, যিসকলে জানা বুজা মানুহ, তেওঁলোকে ছান এগ্ৰ' ইঞ্জিনিয়াৰ আছামৰ লগৰ পৰা কিয় মেচিন লয়, আমাৰ পৰা কিয় মেচিন লয়, আৰু যিসকলে নৰ্মেল অনাৰ মানে যিসকলে নেজানে, জাষ্ট ক'ৰবাত কম দামত পালে ইয়া অলপ হেৰি কৰিলে একো বুজাই নিদিয়ে, তাৰ কাৰণে সেইবিলাক নৰ্মেল অনাৰ মোৰ দৃষ্টিত। আৰু যিবিলাক স্মাৰ্ট অনাৰ সেইবিলাকতো 100% 10 দিন ৰখি হ'লেও মোৰ পৰা মেচিন লয়। সেইটো হৈছে স্মাৰ্ট অনাৰ আৰু নৰ্মেল অনাৰৰ মাজত ডিফাৰেঞ্চ। ঠিক আছে, যদি আপোনাৰ ওচৰত প্ৰ' মেক্স বা আল্ট্ৰা প্ৰ' মেক্স ৰাইচ মিল আছে, তেতিয়াহ'লে এই নিয়মবোৰ ফ'ল' কৰক। ঠিক আছে, আৰু আমাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি প্ৰ' মেক্সৰ ওপৰত হেৰি কৰক, কেনেকৈ আমাৰ ভিডিঅ'টো ভাল হৈছে নাই হোৱা। ঠিক আছে, এইটো ধুনীয়া টপিকৰ ওপৰত আমি ক'লোঁ। আৰু এইটো বৰ ইণ্টাৰেষ্টিং হেৰি, সেইকাৰণে প্ৰ' মেক্স আৰু হওক যি মেচিনে হওক, মেইনটেনেঞ্চটো আচল বস্তু। মেচিনটো কিনা বেচাত মাত্ৰ 15 মিনিট, আপুনি পইচা দিব মেচিন লৈ যাব, তাৰ পাছৰ পৰ্যায় কোনে ছাপোৰ্ট দিব, সেইটো কাৰণে বহুত ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈ আছে, লছ হৈ গৈ আছে। এইটোতো আমি ভিডিঅ'ত অলপ কৈছোঁ, যেতিয়া আমি আমাৰ পৰা মেচিন ল'ব তেতিয়া আমি ফুল ইয়াৰ ছাপোৰ্ট দিওঁ, মানে এইটো বহুত ধুনীয়া ছাপোৰ্ট হয়, মানে এইটো আপুনি চাবই নালাগে। আৰু বহুত মানুহ মেইন কাৰণটো হৈছে যে কোনো মানে বস্তু বেচাৰ সময়ত গাইড নিদিয়ে, বেচাৰ সময়ত গাইড দিয়ে দাম কম হ'ব, দাম কমত যায়গৈ, দাম কমৰ ভিতৰত বস্তুটো খেলি থাকে। কিন্তু এইটো এবাৰ কিনা বস্তু, যাৰ কাৰণে পাছত কি হ'ব, আপোনাৰ কাৰণেতো লং টাইম চলিব, কিন্তু বেচা মানুহৰ কাৰণে এবাৰ বেচিব লাগিব, পইচা দিব, তাৰপিছত ইয়াৰ কাহিনী চেছ, আৰু সেইখিনি ছাপোৰ্ট দিবলৈ সময় নাথাকে। সেইকাৰণে আমি মেকানিক ইঞ্জিনিয়াৰ ৰাখিছোঁ, কলিং কৰিবলৈ, তেওঁ গোটেই ছাপোৰ্ট কৰিব। তাৰপিছত তেওঁ হেৰি কৰাৰ পিছত মই থাকোঁ, আৰু প্ৰতি মাহে 28 তাৰিখে মিটিং হ'ব প্ৰতি কাষ্টমাৰৰ লগত, কি প্ৰব্লেম হৈছে, কি প্ৰব্লেম হোৱা নাই। ঠিক আছে, কাষ্টমাৰৰ যাতে অসুবিধাটো আমি সদায় কেয়াৰ কৰোঁ। ইয়াৰ পৰা আমাৰো বেনিফিট আছে, আমাৰো কাষ্টমাৰ আহে, ডাবুল কাষ্টমাৰ হয়। এতিয়া আমি প্ৰ' মেক্স ৰাইচ মিল আৰু এডভান্স মেইনটেনেঞ্চ গোপন নিয়ম, ব্ৰেকডাউন বন্ধ কৰক। এতিয়া বহু প্ৰ' মেক্স ৰাইচ মিল অনাৰ এবছৰত 8 মাহ বা 8-ৰ পৰা 15 দিনত মেচিন ব্ৰেকডাউনৰ বাবে কাম বন্ধ কৰি ৰাখিবলগীয়া হয়। এই ভিডিঅ'টোত আমি অতি ডাটাবেছৰ ভাৱে দেখাইছোঁ কেনেকৈ বেল টেনশ্যন অইল চইচ কৰিব লাগে, প্ৰিভেণ্টিভ
কেয়াৰ ভুল হ'লে ব্ৰেকডাউন হয়, এই এডভান্স মেইনটেনেঞ্চ নিয়ম ফ'ল' কৰিলে ডাউন টাইম 60% কমে আৰু ডেইলি প্ৰডাকশ্যন ষ্টেবলিছ থাকে। এইটো হৈছে ৰিপেয়াৰ নহয়, এইটো হৈছে প্ৰব্লেম আগতে বন্ধ কৰা ছিষ্টেম। ঠিক আছে। আল্ট্ৰা প্ৰ' ৰাইচ মিল কেনেকৈ বহু বছৰ শক্তিশালী কৰি ৰাখিব পাৰি। আল্ট্ৰা প্ৰ' ৰাইচ মিল 5 পৰা 7 বছৰ স্মাৰ্টলি চলাব পৰা মূল কাৰণটো হৈছে ভুল মেইনটেনেঞ্চ। এই ভিডিঅ'টোত বাস্তৱ অভিজ্ঞতাৰ আধাৰত আগতে মই দেখুওৱা হৈছে কোনবোৰ কেয়াৰ নকৰিলে বিয়াৰিং, ইঞ্জিন, পুলি আগতে নষ্ট হয়। সঠিক ৰাউটিং ফ'ল' কৰিলে মেইনটেনেঞ্চ লাইফ 30-40% বাঢ়ে আৰু লং টাৰ্ম প্ৰফিট সুৰক্ষিত থাকে। ঠিক আছে। তাৰপিছত মেক্স ৰাইচ মিল অ'নাৰসকলৰ বাবে অ'নাৰ হিচাপে আমি কিছুমান ভুল জানিও নাজানো, যিবোৰ প্ৰতি মাহে 5,000 পৰা 10,000 টকা ক্ষতি কৰে। ঠিক আছে। এই 3টা ক্ৰিয়েটাৰ মিষ্টেক ডাটা দেখুওৱা হৈছে, য'ত আপোনাক মই অথনি ক'লোঁ, আৰু চিম্পুল চলিউশ্যন দিয়া হৈছে। অ'নাৰসকলে সেই তথ্য জানিবই লাগিব। ঠিক আছে। ৰিপেয়াৰ আৰু মেইনটেনেঞ্চ মেক্স পাৱাৰ বুজন ডিছপেন ৰিপেয়াৰ মানে খৰচ বা মেইনটেনেঞ্চ মানে বচত। এই ভিডিঅ'টো এক্সপ্লেইন কৰা হৈছে কেনেকৈ সঠিক মেইনটেনেঞ্চৰ ইঞ্জিন এফেক্টিভ 10-15% বঢ়াই দিব পাৰে, ভাইব্ৰেশ্যন কমায় আৰু ছেম টাইমত অধিক ৰাইচ আউটপুট পায়, মানে প্ৰডাকশ্যন বেছি হয়। ৰিপেয়াৰৰ পিছতো নতুন মেইনটেনেঞ্চ শিকিবই লাগিব। মেক্স আল্ট্ৰা কেয়াৰ নকৰিলে লাভ কমি যাব। মানে ডাটা মতে বেল শ্লিপ আৰু ভুল অইল ব্যৱহাৰৰ বাবে আউটপুট প্ৰতি ঘণ্টাত 5-8% কমি যায়। সেইকাৰণে এইটো বৰ দৰকাৰ, এইটো জানিবই, মানে এইটো মেইনটেনেঞ্চ কৰি চলিলে সেইটো বস্তুটো নাহিব। প্ৰতি সপ্তাহত মাত্ৰ 10 মিনিট প্ৰিভেন্টিভ চেক, এবছৰ গড়ে 10 পৰা 12 দিন যদি ব্ৰেকডাউন বচাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ বহুত মানে ইমাৰ্জেঞ্চি ৰিপেয়াৰিং প্ৰায় নালাগিব। ইমাৰ্জেঞ্চি ৰিপেয়াৰিং কৰিবই নালাগে। ঠিক আছে। ডেইলি আউটপুট বঢ়াবলৈ কাৰণে মই অথনি ক'লোঁ, মেচিন চলিলে যথেষ্ট নহয়। মেচিন চলিলে বুলি ভাবিলে ভিতৰত ডেমাং আৰম্ভ হৈ যায়। চাউণ্ড, ভাইব্ৰেশ্যন, হেড, এই 3টা ইজি চিগনেল ইগন'ৰ কৰিলেও ডাঙৰ ব্ৰেকডাউন হয়। ঠিক আছে। সেইকাৰণে এই অথনি মই কোৱাৰ দৰে এইবিলাক ৱাৰ্ণিং চিগনেল ডাটা এক্সপ্লেইন মই কৰিছোঁ, কিন্তু আপোনালোকে সেইবিলাক কেয়াৰ কৰিব। চব নোট ডাউন কৰি লওক। মই এটা কৈ ডেইলি ইনকাম সুৰক্ষিত কৰক। ঠিক আছে। কিছুমান কথা মেচিনে নকয়, কিন্তু অ'নাৰে জানিবই লাগে। এই ভিডিঅ'টোত মই সম্পূৰ্ণভাৱে ধুনীয়াকৈ বুজাই দিছোঁ। ঠিক আছে। তাৰপিছত এতিয়া মানে আৰু এটা মই হেৰি কৰি দি আছোঁ, PMGP যোনটো 35% ফ্ৰী 3 লাখ যদি প্ৰজেক্ট মই দিওঁ, $3 লাখৰ প্ৰজেক্টত আপুনি মোটামুটি ফ্ৰী মেচিন পোৱা নিচিনাই হয়। হয়। এইটো 3 লাখ প্ৰজেক্টত 35% যদি ছাবচিডি পায়, টোটেল ছাবচিডি আপোনালোকে পাব মোটামুটি ছাবচিডি এমাউণ্ট 35 3 লাখত হ'লে মোটামুটি আপুনি পাই যাব 35
35 ইনটু মোটামুটি আপুনি ধৰক 1 লাখ 1 লাখৰ ওপৰত আপোনালোকে ছাবচিডি পাব। ঠিক আছে, 1 লাখৰ ধৰিছোঁ মই, চব খৰচ বাদ দি 1 লাখ ছাবচিডি পালে আমাৰ পৰা আপোনালোকে পাব অফাৰ পাব আমাৰ পৰা 25,000, মেচিনৰ দামৰ 25,000 আমাৰ পৰা পাব, মানে 1,25,000 টকা আমাৰ পৰা আৰু ছাবচিডিৰ পৰা পালে। টোটেল 1,25,000 টকা আমাৰ পৰা পালে। এতিয়া মেচিনৰ দাম যদি ধৰক 1,90,000 হয়, আপোনাৰ ইনভেষ্টমেণ্ট মাত্ৰ 40,000 টকাহে হ'ল। তে এইটো ডাইৰেক্ট ইনডাইৰেক্টকৈ অলপ কমি আহে। ঠিক আছে, 35 কৰি হ'লেও যোনটো ছাবচিডি পাব, সেই ছাবচিডিত আপোনালোকৰ এটা কাম দিব, $35 1,05,000 পালে, আমাৰ পৰা পালে 25,000। যোনটো ধৰক মেচিনৰ দাম যদি মাৰ্কেটত যদি হয় 2,25,000, মেক্সিমাম এইটো আল্ট্ৰা প্ৰ'টো 2,30,000 35,000 লয় মাৰ্কেটত। আমাৰ পৰা 25,000 ফ্ৰী পাব, 25 ফ্ৰী পাব। ফ্ৰী পাই যোনটো হ'ব সেইটো আপোনালোকৰ মানে কেলকুলেশ্যন কৰি ছাবচিডি আৰু আমাৰ পৰা যোনটো ছাবচিডি মানে পাব, সেই দুটা মিলাই মোটামুটি আপোনাৰ ইনভেষ্টমেণ্ট মাত্ৰ 40,000 টকাহে হ'ব। ঠিক আছে, তে এইখিনিয়ে ক'লোঁ। আৰু আজি আমি তিনিচুকীয়াত যোৱা সপ্তাহত তিনিচুকীয়াত ৰাইচ মিল দিছোঁ। আমি তিনিচুকীয়াত ডেলিভাৰী কৰা হৈছে। এবাৰ দেখাই দিওঁ, 1 মিনিট। ক'ত গ'ল? তিনিচুকীয়াত আমি আল্ট্ৰা প্ৰ' মেক্স দিছোঁ। এইটো ফিটিং কৰিছোঁ। তেওঁ আমাক এটা ফিডবেক ভিডিঅ' পঠাইছে, আৰু সেই ফিডবেক ভিডিঅ'টো হোৱাটছএপত দিয়াৰ কাৰণে মই আপোনালোকক এবাৰ দেখাম বুলি ভাবিছিলোঁ। নেটৰ বৰ প্ৰব্লেম। বহুত নেট শ্ল' হৈ আছে। এইটো দিছোঁ আল্ট্ৰা প্ৰ'। বঢ়িয়া প্ৰডাকশ্যন হৈছে। আৰু এবাৰ দেখাই দি আছোঁ।
বৰ নেটৰ সমস্যা।